বানপানীৰ বিভিন্ন ভিডিঅ'বিলাক আহি আছে ফেচবুক ছ'চিয়েল মিডিয়া আদিত কিন্তু যিটো ভিডিঅ' আটাইতকৈ বেছি দুখ দিছে যিটো ভিডিঅ' আটাইতকৈ বেছি হাৰ্ট ব্ৰেকিং মোৰ বাবে সেই ভিডিঅ'টো হৈছে এইটো কণমানি ল'ৰা এটা গছৰ ডালত বহি কোনোমতে প্ৰাণটো বচাই আছে মাকৰ সৈতে হয়তো পেহীয়েক মাহীয়েকৰ সৈতে কোনোবাই তাৰ ফালে কেমেৰা এটাত টুৱাই দিছে আৰু বেচেৰাটোৱে কি কৈছে শুনকচোন বাই গাইছ আজি ভাত পানী নাখাই ভাত খাই কি কম মানে বেমাৰ পাই গৈছে ল'ৰাটোৰ মনত কোনো দুখ নাই কোনো ভয় নাই সি এনেকৈ কৈছে যেন খাবলৈ সিহঁতৰ আছে কিন্তু তথাপি ইচ্ছা কৰিহে যেন সি আজি গছৰ পাত খাব ইচ্ছা কৰিহে যেন সিহঁতৰ পৰিয়ালটোৱে আজি ভাত পানী নোখোৱাকৈ থাকিব অসমীয়া মানুহৰ এইটো এটা স্বভাৱ আচলতে নিজকে নিজৰ দুখবিলাক দেখুৱাই পেলাই আনৰ পুতুৰ পাত্ৰ হ'ব নিবিচাৰে আনৰ পৰা পুতুৰ আৰ্জন কৰিব নিবিচাৰে আৰু হাজাৰ দুখৰ মাজতো হাজাৰ বিপদৰ মাজতো বিপদটো অনবৰতে চলিয়ে আছে অসমীয়া মানুহৰ তথাপি হাজাৰ বিপদৰ মাজতো সুখী হৈ থাকিবলৈ বিচাৰে বান বিধ্বস্ত মানুহসকলক যিমান পাৰে সহায় কৰক